নমস্কাৰ। এনে ধৰণৰ ভিডিঅ' বাৰু মই আগতে বনোৱা নাই, কিন্তু মানে আজি ইউটিউবত ভিডিঅ' মই চাওঁ, কিন্তু চোৱাৰ মেইন মানে বহুতো কথা বুজিব পাৰি আৰু তাৰ পৰা বহুতো কথা শিকিব পাৰি। বহুতো এডুকেশ্যনেল ভিডিঅ' বহুত পোৱা যায়, কিন্তু মানে আজি কেইদিনমানৰ পৰা পাই আছোঁ যে ফেচবুক, ইউটিউব বিভিন্ন জেগাত মানে ছানী লিঅ'ন বা এই ডিম্পু বৰুৱা এওঁলোকৰ দ্বাৰা বহুতো ডাঙৰ বুলি বাৰু নকওঁ, কিন্তু মানে এওঁলোকৰ দৰে কিছুমান ইউটিউবাৰৰ পৰা বা ভিডিঅ'ৰ পৰা বহুতো কথা শিকিব পাৰি। কিন্তু আজি এনেকুৱা ধৰণৰ মানে ইউটিউবত কিছুমান কমেণ্ট পোৱা যায় বা ডিছলাইক পোৱা যায়। এটা ভিডিঅ' বহুতখিনি কথা শিকিব পাৰি দেই, কিন্তু কথাখিনি শিকাৰ পিছত আমাৰ কি হয়, তাত বহুত ডিছলাইক পায়। ডিছলাইকটো কিহৰ কাৰণে মাৰে? কোনোবা এটা কথা শিকাৰ পিছত সেই কথাটোত তাত ডিছলাইক মাৰিব কোনো দৰকাৰ নাই। তাত কমেণ্টটো বহুত পোৱা যায়, বেয়া লাগিছে বা বিভিন্ন ধৰণৰ কমেণ্ট পোৱা যায়, কিন্তু এই কমেণ্টবোৰ ভাবি মাৰে নে নাভাবি মাৰে নাজানো, কিন্তু মানে এনেকুৱা পোৱাৰ পিছত আমিতো ভাবোঁ ন কিবা এটা তাৰ পৰা শিকিব পাৰি, কিন্তু নাই মানে তেনেকুৱা বেলেগৰ থিংকিংবিলাক কেনেকুৱা নাজানো, কিন্তু মানে তেনেকুৱা এটা হ'ব নালাগে বুলি ভাবোঁ, কিন্তু তথাপিও মানে কিহৰ কাৰণে এইবোৰ কৰি থাকে বুজি নাপাওঁ। চ' যিসকলে এনেকুৱা ধৰণৰ ইউটিউবৰ ভিডিঅ' চাই বা ইউটিউব ইউজ কৰে, গতিকে তেওঁলোকক অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো ভাল নাপালে কোনো ধৰণৰ কমেণ্ট কৰিব নালাগে বা ডিছলাইক কৰিব নালাগে। ভাল পালে আপোনালোকে বিভিন্ন ধৰণৰ কমেণ্ট কৰক, ভাল লাগিছে বা কিবাকিবি। আমি সকলো অসমৰ মানুহ, গতিকে অসমৰ ল'ৰা ছোৱালী বা যোনে যি ভিডিঅ' বনায়, সকলোকে আগবাঢ়ি যোৱাত সহায় কৰিব লাগে। আৰু কিবা এটা আপোনাৰ সাধাৰণ সেই এটা কমেণ্টে তেওঁলোকৰ মানসিকভাৱে বহুতো টেনশ্যন ল'ব পাৰিব পাৰে, বহুতো চিন্তা আনিব পাৰে। আৰু ভিডিঅ'টো মই বহুত কষ্ট কৰি বনালোঁ, হয় ভিডিঅ' এটা বনাওঁতে বহুত কষ্ট হয়, মই নিজে বনাই পোৱা নাই বাৰু, কিন্তু তথাপিও ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হয় বুলি জানো। কিন্তু তথাপিও তেনেধৰণৰ কষ্টত তাত চেলুট কৰি ভিডিঅ'বোৰ ভালদৰে লাইক কৰিব লাগে বা ভালদৰে কমেণ্ট এটা কৰিব লাগে। গতিকে এনেধৰণৰ হেৰি নকৰিব পিছলৈকে। সকলোকে কোৱা নাই, যিসকলে মানে এনেকুৱা ধৰণৰ মানে কমেণ্ট বা এইবিলাক কৰে তেওঁলোকক কৈছোঁ, গতিকে পিছলৈকে এনেকুৱা নকৰে যেন। বেয়া নাপাব কথাখিনি কোৱাৰ বাবে, মানে এনেবোৰ পোৱাৰ পিছত মানে ভাল নালাগে। আমি নিজে কমেণ্টবিলাক চোৱা যায়, কমেণ্ট এটা কৰাৰ আগত সেই বাকীবিলাক কমেণ্ট মানে কেনেকুৱা হৈছে এইবিলাক চোৱা যায়। চ' যাতে পিছলৈকে এইবিলাক নকৰে। আপোনালোকক বাৰু বেয়া একো নাভাবিব, কিন্তু মানে মোৰ মনত যিখিনি হেৰি হৈছে মই সেইটোৱে কৈছোঁ।